আজি মই কাচকলৰ ৰেচিপি এটা বনাম। সেইটো সকলোৱে কাচকলৰ বাকলি খাই থাকে, বেলেগ বেলেগ ধৰণে বনায়। তথাপিও মইনো কেনেকৈ বনাওঁ তাকে দেখুৱাম বুলি ভাবিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। সেইকাৰণে ব্লগটো আৰম্ভ কৰিছোঁ। আজি সন্ধিয়া আৰম্ভ কৰিছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভাল পাব। গতিকে ভাল পালে মোক প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। গুচাই লওঁ। সেইটো এনেকৈ ওপৰৰখিনি এনেকৈ গুচাই ল'ব লাগিব সেইটো বস্তু। গতিকে এনেকৈ মই সেইটো ওপৰৰ সেউজীয়া অংশ যোনটো সেইটো এনেকৈ গুচাই মই সৰু সৰুকৈ বস্তু ওপৰৰ যোনটো আমাৰ কলৰ সেউজীয়া বস্তু অঁতৰাই ল'ব লাগিব। ভৰাই ল'ব লাগিব। তাৰপিছত এইখিনি সৰু সৰুকৈ কাটি পিনে আপোনালোকে বইল কৰিব লাগিব। এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এইটো লাষ্টটো এইখিনি মই অকণমান নিমখ দি কিনে পানীত বইল কৰি অকণমান কাচকল বাকলি কমকৈ বনাম। মই চাটনি আমি দুজনে খাওঁ, গতিকে অলপ কমকৈ বনাম। বেছি দেখিলে আপোনালোকে বেছিও দিব পাৰে, কথা নাই। সেইটো আপোনালোকে বনাব পাৰে। এইখিনি বইল কৰি এইখিনি চাটনি আপোনালোকক দেখাওঁ মই কেনেদৰে বনাওঁ, দেখাই আছোঁ। চিম্পুল হয় কিন্তু খাবলৈ খুব টেষ্টি হয়। গতিকে আহক আৰম্ভ কৰোঁ। দেখুৱাই আছোঁ মই কেনেকৈ শিকাই দিওঁ ৰ'বা, মই গৈ আছোঁ। প্ৰথমতে কেৰাহীখন পাতি লৈছোঁ আৰু ইয়াতে মই পানী দি দিওঁ। আৰু এতিয়া ইয়াতে মই কাচকলৰ পানী দি দিওঁ।
অকণমান দিছোঁ ইয়াতে নিমখ, হালধি, অজুক অনুসৰি হালধি দিছোঁ। আগতে বইল কৰোঁতে নিমখ দিছিলোঁ, গতিকে ইয়াত আকৌ অলপ মই নিমখ দি দিছোঁ। এতিয়া এইখিনি পিটিকি ল'ম। এতিয়া এইখিনি ধুনীয়াকৈ মই পিটিকি ল'লোঁ। তাৰপিছত তাৰ লগতে মই যিখিনি আদা আৰু নহৰু পেষ্ট বনাই লৈছিলোঁ সেইখিনিও মই ইয়াতে পিটিকি ল'ম। সেয়া এইখিনি ভালদৰে চাটনিৰ নিচিনা যিমান পাৰে পিটিকি ল'ব। ৰল কেঁচাকৈ খালে যেনেকুৱা লাগে মুখৰ অলপ তেনেকুৱা টেষ্ট এটা আহিব। গতিকে এইখিনি মই ভালদৰে এইখিনি মই ভাজি লওঁ। যিহেতু কাচকলৰ বাকলি বেলেগ ষ্টাইলত বনাইছোঁ চাটনি পাই। এইখিনি এনেকৈ ইটোৰ পৰা সিটো এৰি নাযায়, তেতিয়ালৈকে এইখিনি এনেকৈ ভাজি থাকিব লাগিব। কিতাপ পঢ়িছে, দেখাই দিয়া কিতাপখন দেখাই দিয়া। তাই এবাৰ নাৰ্চাৰীত তাই পঢ়িব, স্কুল যাব পাব নাপাব মই এতিয়া গম পোৱা নাই, অফলাইন দিয়ে নে অনলাইন দিয়ে। তথাপিও মই আপোনালোকক দেখুৱাইছোঁ, যিমান পাৰোঁ ঘৰতে পঢ়াইছোঁ, তেনেকৈ এডমিশ্যনো দিছোঁ। বহি কেনে পঢ়া, কিতাপখন বহি কেনে পঢ়া, বহি পঢ়া, টেবুলত নপঢ়া কিয়? সেইকাৰণে তুমি কি বিছনাতে পঢ়িবা নেকি? কিয়? তুমি বহি কিতাপ পঢ়া টেবুলত পঢ়িবা বোলা। শুই একদম পুৰা বিছনাত